নমস্কাৰ বন্ধুসকল ৰাইজৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিবলৈ লৈছো আজিৰ কবিতাটো আমালৈ প্ৰেৰণ কৰিছে পৰাগ শৰ্মাই পৰাগ শৰ্মাক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু পৰাগ শৰ্মাৰ দ্বাৰা ৰচিত কবিতাটি আৰম্ভ কৰিবলৈ লৈছো আহকচোন পৰাগ শৰ্মাৰ দ্বাৰা ৰচিত গোলাপ নামৰ গল্পটি শুনি কবিতাৰ শিৰোনাম গোলাপ কথা পৰাগ শৰ্মা আবৃত্তিকাৰ ৰেবত বৰা এপাহ ধুনীয়া গোলাপ ফুল দেখিলেই তোমালৈ মনত পৰে সঁচাকৈয়ে তুমি ধুনীয়া এপাহ সজীৱ গোলাপৰ দৰে মোৰো মন যায় জানা তোমাক এবাৰ চুই চাবলৈ কিন্তু ভয় লাগে মাথো কাঁইটৰ অগ্ৰ তীক্ষ্ণ অংশলৈ সেয়ে দূৰৰ পৰাই নীৰৱে চাই ৰওঁ কাঁইটীয়া গোলাপত পখিলাৰ দুপাখীৰ বৰণ চাই মোৰো মন যায় জানা পখিলাজনী হৈ কাঁইটীয়া গোলাপক এবাৰ চুমা দিবলৈ কিন্তু মনতে ভাবো পখিলাৰ পৰশত তৃপ্ত হোৱা গোলাপে জানো মোৰ চুম্বন আঁকোৱালি ল'ব বহুবাৰ বিচাৰিছো যাবলৈ দুভৰিও আগুৱাইছো কিন্তু থমকি ৰৈছো মন বিহগী পখিলাই গোলাপৰ সোৱাদক আঁকোৱালি ল'বকে নিবিচাৰে সেয়ে দূৰণিৰ পৰাই মাথো চাই ৰওঁ